1 জানুৱাৰী দিনা আপোনালোকে কি কৰিছে জনাব। আমি ইয়াত এতিয়া প্ৰথমতে গছপুলি ৰুই ল'ম, তাৰপিছতে আমি পিকনিক নোখোৱা নহয়, পিকনিকো খাম বাৰু। এতিয়া আমি আহি আছোঁ বাৰীলৈ গছপুলি লগাবলৈ ধুনীয়াকৈ। ইয়াত এতিয়া পুলি উঘালিম, আমি উঘালি পিনে তালৈ লৈ যাম। ইয়াত বহুত পুলি আছে। এজোপা চক, এজোপা গছৰ নিচিনা হ'ব এইবিলাক পুলি। এয়া মোৰ ভাইটিক উঘালি দিবলৈ কৈছোঁ, মই নাও যিহেতু সি খুব কৰি থাকে এইবিলাক কাম। পুলি উঘলা ৰোৱা আমাৰ বাৰীত খুব কৰে এই কাম। এইডাল লতাডাল খুব প্ৰয়োজনীয় লতা হয়। যদি মানে ভৰিত দুখ পায়, হাতত দুখ পায়, এডাল খুন্দি কিনে লগালে হয়। মই পাতখিনি দেখাই দিছোঁ আপোনালোকক। এনেকুৱা হ'ব লতাডাল, আৰু এনেকৈ মাটিত বগাই থাকে এইডাল। আমাৰ বাৰীত বহুত আছিলে, এতিয়া কমটি হৈ গৈছে। এডাল মানে আমাৰ সৰু পাত জাতি, একে মানে সৰু এটা আঙুলিতকৈ সৰু দেখিছে নহয়, আঙুলিটোত দি দিছোঁ, দেখিলে চিনি পাব। মই অলপ ভালদৰে দেখাই দিছোঁ আপোনালোকক। পাত আৰু লতা আৰু হালধি খুন্দি কিনে আপোনালোকে লগাব যদি দুখ পায়, তেতিয়া আপোনালোকৰ ভাল হ'ব। চিনি পাইছে যদি কমেণ্ট কৰি জনাব, আৰু নোপোৱা হ'লেও মই দেখাই দিছোঁ, ক'ৰবাত দেখিলে গম পাব। এজোপা আৱনি পাণ, এজোপা আমাৰ বাৰীতে আছে। দেউতা আৰু ভাইটিয়ে খুব ধুনীয়াকৈ এইবিলাক বস্তু থৈ দিয়ে। ভাবি হ'লেও এইডাল চক লতা, পাণৰ নিচিনা লতা হয়, কিন্তু বহুত ডাঙৰ হৈ গৈছে, পুৰণি হৈ গ'ল। এজোপা ধুনীয়াকৈ দেখাইছোঁ মই। ফুল ধুনীয়াকৈ দেখাইছোঁ নহয়, ফুল এতিয়াও আছে। দেউতাই আমাৰ ফুল খুব ভাল পায়, তেতিয়াই ৰোৱা ফুল এজোপা ফুল আপোনালোকে বিশ্বাস নকৰিব, মই জন্ম হোৱা আগৰে ফুল, জবা ফুল হয় এইবিলাক ফুল চব। ধুনীয়াকৈ বাৰী পাতিছিলে। এতিয়া কমেও এজোপা ফুলৰ 28-29 বছৰ হৈছে চাগে বয়স। জবা ফুল ইমান দিন আছে, দেখিছে নহয়, ফুলি আছে ধুনীয়াকৈ। এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা। এতিয়া এইকেইটা গছৰ পুলি বনাই আছে দেই, ডাল বুলি নাভাবিব। এইকেইটা জীয়া গছৰ পুলি, জীয়ল গছ নামটো, আমি চবেই জীয়া গছ বুলি কওঁ। এতিয়া কিন্তু গছজোপা পাত দেখি নাই পোৱা, এইডাল জীয়াই থাকিবই। আকৌ আহিলে মানে মই দেখাম যেতিয়া পাত ওলাব কেনেকুৱা হয়। ছাগলীয়ে খাই নাখায়নো পাতবোৰ? খায়। অঁ, গাঁতকেইটা ভাইটিক খান্দি দিব দিছোঁ। এতিয়া খান্দি আছোঁ ধুনীয়াকৈ। পুলিকেইটা দেখাই আছোঁ। এনেও এইবিলাক কামেই কৰি থাকিবা সদায় ঘৰত, চাকৰি নকৰোঁ ননো। চাকৰি বুলি ক'লে বেয়া পায় আমাৰ ভাইটিয়ে। একেবাৰে ঠাণ্ডা গোটা আমি ওপৰতে, যিহেতু দেউতা বুঢ়া হৈ গৈছে সেইটো কাৰণে। আৰু এইকেইটা আমাৰ পুলি চাই আছে, আমাৰ বেটা চাইচোন কিমান ধুনীয়াকৈ চাই আছে। তাৰপিছতে অকল পাবজি খেলে বুলি নাভাবিব দেই, চব পুৰা কাম কৰে। কষ্ট কৰি পায় ওলাবলৈ হ'লে, কিন্তু কষ্ট কৰি ওলাবলৈ হ'ব। কিন্তু সি এইটো চাকৰি নকৰে, বেয়া পায় চাকৰি। গাঁতটো খান্দিবি। Ay,
এডাল জীয়ল গছ বুলি কওঁ আমি এফালে এডাল য'তে খুচি দিলেও হ'বই মানে জীয়াই থাকিবই একজোপা জীয়াই থাকক নাথাকক এজোপা জীয়াই থাকিব আপোনালোকক দেখাম পাত দেখাব পৰা নাই এইটো ছিজনত বোলে পাত চব হৈ যায় ধুনীয়াকৈ অকল গুজি দিলে হৈ যায় এইটো পুলি ধুনীয়াকৈ ডাঙৰ হয় ভাইটি খাঙে হৈ পৰিলে দুটামান ভাইটিক কৰিব দিছোঁ মোৰ ভাগৰ লাগিবগৈ ধুনীয়াকৈ পোখা মেলিব বৰষুণ দিলে মানে জীয়ল গছকেইডাল আপোনালোকে হয়তো চিনি নাপাব পাতেই নাই দেখা কেনেকৈ চিনি পাব যিহেতু দীঘল হৈ যাব গোটেইখিনি দেখাম বুলি ভাবিছিলোঁ আজি এটা দিম কাইলৈ এটা দিম মানে দীঘল হৈ গ'ল পুলিকেইটা ৰুওঁতে ভিডিঅ'টো সেইটো কাৰণে দেৰি হ'বগৈ আৰু সেইটো কাৰণে নিদিওঁ এতিয়া ভিডিঅ' কাইলৈ বহুত দিনৰ মূৰত আহিছোঁ ভাবিলে আহিছোঁ নিচিনা লাগিছে দেই জলফাই পৰা পৰি আছে লৈ লওঁ দুটামান খাই লওঁ ধুনীয়াকৈ ধুনীয়া দুটামান বেয়া হৈছে আজিকালি বাৰিলে কোনো নাহে আগৰ দিন নহয় আগতে এইবোৰ আমি বুটলি খাইছিলোঁ এইজোপা জলফাই গছ খাই মিঠা লাগে বহুত পুৰণা এজোপা আমি জন্ম হোৱাও বহুত আগৰ গছ এইবিলাক দেখিছোঁ নহয় গছ কি হৈ গৈছে আমাৰ বাৰীত চব পুলি দেখিব চব পুলি এইবোৰ ধপাতকেইটা গছ চব খাই টেঙা নহয় মিঠা আজি বাৰীত মাছ নিচিনা নাই জংঘলৰ মাছ নিচিনা লাগিছে বহুত দিনৰ মূৰত আহিছোঁ মই বাৰীত ঘৰলৈ আহিব টাইমে নাপাওঁ আহিলে এইবোৰ কিবা কিবি কৰি থাকোঁ বাৰীলৈ নাথাকোঁ বাৰু বহুত দিন হ'ল নাই অহা 3 মাহমান হ'ল চাগে চব নিজে কৰে খাই পেটুৱা হৈ গৈ আছে ধুনীয়া আজি গাহৰি মাংস কিমান আনিছা নো কিমান আনিছা মানুহকেইটা দুটা মানুহ মানে গাহৰি মাংস 4 কেজি আমি মাইকী মানুহ দুজনী 4 কেজি বইলাৰ দেখাম বাৰু পেটুৱা নহয় কি হ'ব ছোৱালী এজনী বিচাৰি ফুৰিছোঁ দেই ধুনীয়া ছোৱালী এজনী আমাৰ পেটুৱা ভাইটি বোলে হয় নানো এইকেইটা পুলি ৰুই হৈ গ'ল বাই বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব বাই বাই